দিশে ধাৱমান হৈছে আজিৰ শৈক্ষিক সমাজ। এটা 15 ছেকেণ্ডৰ ভিডিঅ'ই এতিয়া তুলপাৰ লগাইছে সমগ্ৰ চাপৰৰ শৈক্ষিক সমাজত। 4গৰাকী ছাত্ৰীয়ে চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ বিনষ্ট কৰিলে শৈক্ষিক পৰিৱেশ। চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ কিছুমান ছাত্ৰীয়ে কলেজখনৰ পোছাক পৰিধান কৰি মহাবিদ্যালয়খনৰ সন্মুখতে বনাই এটি ৰীল। উক্ত ৰীলটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে তুলপাৰ লাগে সামাজিক মাধ্যমত কিংবা বৃহত্তৰ চাপৰ অঞ্চলত। ছাত্ৰীকেইগৰাকীৰ এনে নিৰ্লজ্জ কাণ্ডক এতিয়া সকলোৱে একেমুখে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। কাৰণ ছাত্ৰীকেইগৰাকীৰ উক্ত কৰ্মকাণ্ডৰ বাবে মহাবিদ্যালয়খনৰ সন্মুখত ৰখাবলৈ টান পোৱা হৈছে অধিকাংশ যাত্ৰীবাহী বাছ। ফলত মহাবিদ্যালয়খনৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী বহু অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা তথা চাপৰৰ গৌৰৱ প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ মানস কন্যা স্বৰূপ ঐতিহ্যমণ্ডিত চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ মান সন্মানত আঘাত হানিলে এইগৰাকী ছাত্ৰীয়ে। এতিয়া প্ৰশ্ন হয়, উক্ত কাণ্ডৰ লগত জড়িত ছাত্ৰীকেইগৰাকীৰ ওপৰত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। হয়, যোৱাকালি আমি সামাজিক মাধ্যমত এটা ৰীল আমাৰ চাপৰ ৰত্নপীঠ কলেজৰ ড্ৰেছ পৰিধান কৰি কেইগৰাকীমান ছোৱালীয়ে যি এটা ৰীল বনাইছে, সেই ৰীলটো আজি সামাজিক মাধ্যমত এটা ব্যাপক প্ৰভাৱ পৰিছে। আজি যিখন ৰত্নপীঠ কলেজ, প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহ মানস কন্যা বুলি খ্যাত এই ৰত্নপীঠ কলেজৰ এই 4জনী ছোৱালীয়ে যি এটা গৰিমা বিনষ্ট কৰিলে ৰত্নপীঠ কলেজৰখনত, আমি বহুত দুখ পাইছোঁ। আমিও ষ্টুডেণ্ট সেইখন কলেজৰে। এই ৰীল বনাই যিটো সিহঁতৰ নিজৰ পপুলাৰিটি বাঢ়াব খুজিছে, সেইটো একদম দুৰ্ভাগ্যজনক কথা। ধিক্কাৰ জনাইছোঁ এইটো। সিহঁতৰ পঢ়া শুনা নকৰাকৈ এই যিবোৰ ৰীলত সিহঁতে বেছি গুৰুত্ব দিছে, এইবোৰ একদম বেয়া কথা। আমি এই যে যিটো ৰত্নপীঠ কলেজত যিটো গৰিমাত আঘাত দিছে, এইটো আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক দাবী জনাওঁতে যে আগন্তুক এনেকুৱা ৰীল বা এনেকুৱা আৰু কোনো ধৰণৰ ৰত্নপীঠ কলেজৰ যেন গৰিমা হানি নহয়, তাৰ বাবে আমি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক দাবী জনাওঁ যে এই 4জনী ছোৱালী উচিত এটা শাস্তি দিব লাগে, যে নেক্সট যেন আৰু এনেকুৱা আমাৰ ৰত্নপীঠ মহাবিদ্যালয় কলেজত কৰিব কোনো ল'ৰা হওক ছোৱালী হওক আৰু যেন কৰিব নোৱাৰে।